মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2ৰ 6 নম্বৰ আৰু 7 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 6 নম্বৰ প্ৰশ্ন আছে চোৱা, উপযুক্ত ধৰ্ম খটুৱাই মান উলিওৱা। ইয়াত দিয়া আছে 1 নম্বৰত 601 পূৰণ কিমান আছে 29। এইটো আমি উপযুক্ত ধৰ্ম খটুৱাই কেনেকৈ কৰিম চোৱা। 601 আমি এনেকৈ লিখিব পাৰোঁ, 600 + 1 × 29 এনেকৈ লিখিব পাৰোঁ। এনেকৈ লিখিলে কি হ'ব, এইখিনি কি বিধি বুলি ক'ম? এনেকৈ এইটোক আমি ক'ম বিতৰণ বিধি। বিতৰণ বিধি এনেকুৱা। তেনেহ'লে কি কৰিম? বিতৰণ বিধিক 29ৰে এবাৰ কি কৰিম? 600ক পূৰণ কৰিম, 29ৰে এবাৰ 1ক পূৰণ কৰিম, হয়নে নাই? তোমালোকৰ মনত আছে চাগে। যদি মনত নাই, তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা। কি কৰিম? 600 পূৰণ 29, ইয়াত যোগ আছে, আমি কি দিম? যোগ 1 × 29। এইবাৰ চোৱা, এইবাৰ 29ক কি কৰিম? 600ৰে পূৰণ কৰিম। তোমালোকক কি কৈছোঁ ইয়াৰ আগৰ ভিডিঅ'বিলাকত, যে এনেকুৱা শূন্য থকা থাকিলে ধৰি ল'বা যে শূন্যবিলাক নাই। শূন্য নাথাকিলে কি থাকিল? 6ৰে এইটো 29ক পূৰণ কৰা, কিমান হ'ব? 6 × 9 = 54, 4 হাতৰ 5, 6 × 2 = 12, 12 আৰু 5 কিমান হয়? 17। কেইটা শূন্য? 2টা শূন্য, আমি ইয়াত লগ লগাই দিলোঁ 2টা শূন্য। বুজি পাইছা? প্লাছ এতিয়া থাকিল কি? 1 × 29। 1 × 29 কৰিলে কি হ'ব? 29। এইবাৰ চোৱা, যোগ কৰিলে কি হ'ব? 17429। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা তোমালোকে 3 নম্বৰ কি আছে? 1003 পূৰণ 12। এইটো পূৰণ 12। এইটো কেনেকৈ কি কৰিম চোৱা, কেনেকৈ লিখিম এইটো? 1003 কেনেকৈ লিখিব পাৰি? 1000 + 3 লিখিব পাৰি। 1000 + 3 হ'ল। তাৰ লগত কি দিম? পূৰণ কি আছে? 12 দিলোঁ। এইটো কি বিধি হ'ব তেনেহ'লে? এইটো লিখি দিম আমি ছাইডত, বিতৰণ বিধি। বিতৰণ বিধি হ'ল। এইবাৰ কৰা তুমি, কি কৰিম? 1000 পূৰণ কি হ'ব? 12 যোগ 3 পূৰণ 12। এইটো হ'ল, হয়নে নাই? বিতৰণ বিধি ভাঙি দিলোঁ। এইটো দিয়ে এবাৰ এইটোক, এইটো দিয়ে এবাৰ এইটোক। এইবাৰ কৰিলে কি হ'ব? 1000ক 12 দি পূৰণ কৰিলে 12000 যোগ কিমান হ'ব? 3 × 12 = 36, 36 যোগ কৰিলে কি হ'ব? 12036। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ 5 নম্বৰটো চোৱা, কি আছে? 999 × 15, 999 পূৰণ 15। এইটো কি কৰিম? আগৰবিলাক যেনেকুৱা আমি যোগ কৰিছিলোঁ, 1000ৰ লগত 3 যোগ কৰিছিলোঁ, হয়নে নাই? এইটো কি কৰিম? কি যোগ কৰিম? ইয়াত কি কৰিম? ইয়াত যোগ নকৰিম, ইয়াত কি কৰিম? আমি বিয়োগ কৰিম। চোৱা কি হ'ব? আমি যদি লিখোঁ 1000 - 1, তেনেহ'লে এইটো পামনে নাই? 1000 - 1 লিখিলে এইটো পামনে নাই? যেনেকুৱা 1000 + 3 লিখোঁতে আমি এইটো পাইছিলোঁ 1003। এইটো এনেকৈ কি কৰিলোঁ? মাইনাছ কৰিলোঁ। মাইনাছ কৰিলে এইটোৱে পাম, পূৰণ ইয়াত আছে 15। এইবাৰ চোৱা কি কৰিম? 1000 × 15, 1000 × 15, ইয়াত মাইনাছ আছে, আমি ইয়াত কি দিম? মাইনাছ চিন দিম, 1 × 15। বুজি পাইছা? আগতো যোগ আছিল, সেইকাৰণে যোগ দিছোঁ। ইয়াত বিয়োগ আছে কাৰণে ইয়াত আমি কি কৰিছোঁ? বিয়োগ দিছোঁ। এবাৰ 1000 লগত 15 পূৰণ কৰিলে কিমান হ'ব? 15000 মাইনাছ 1 আৰু 15 পূৰণ কৰিলে 15,
এইটো বিয়োগ কৰিলে কিমান হ'ব? এইটো বিয়োগ কৰি চাবা কিমান হ'ব? বিয়োগ কৰিলে হ'ব তোমাৰ 14,985। এইটো বুজি পাইছা? তোমালোকে বিয়োগ কৰি চাবা এইটো। ইয়াৰ ছাইডত আমি লিখি দিম, এইটো দিয়া নাই পাহৰি গৈছোঁ মই। ইয়াত কি লিখি দিম? কি লিখি দিম ইয়াত? বিতৰণ বিধি। বিতৰণ বিধি। চোৱা, এইটো তোমালোকে পাহৰি নাযাবা, এইটো লিখিব লাগিব। যিহেতু কৈছে ধৰ্ম খটুৱা, এইটো তোমাক লিখিবই লাগিব। বুজি পাইছা? আশা কৰোঁ তোমালোকে গোটেই অংকখিনি বুজি পাইছা। 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। যদি A = 33, B = 42, C = 51 হ'লে তলৰ বিধিবোৰ সত্যাপন কৰা। ইয়াত 1 নম্বৰত কি দিছে? A + B = B + A। তাৰমানে A আৰু B যোগ কৰি যিটো পাম, B আৰু A যোগ কৰি সেইটো পাব লাগিব। যদি হয় তেনেহ'লে সত্য, আৰু নহ'লে সত্য নহয়। বুজি পাইছা? ইয়াত কি লিখিম আমি? প্ৰথমে এইটো হ'ল লেফ্ট হেণ্ড ছাইড, বাওঁফাল। প্ৰথমে লিখিম বাওঁফাল। ইয়াত বাওঁফালত কি আছে? A + B লিখি ল'লোঁ। A + B। ভাল। এতিয়া চোৱা, এৰ ঠাইত কি বহাম? এৰ মান কিমান দিয়া আছে? 33। এইটো 33 চোৱা। ইয়াত কি বহাম? 33 প্লাছ বিৰ মান কিমান দিয়া আছে? 42। ইয়াত বহাম 42। এইটো যোগ কৰিলে কিমান হ'ব? 75। এতিয়া ইফালে ছাইডত লিখিম আমি সফাল। সফালত কি আছে? B + A। ইয়াত লিখিম আমি B + A। এতিয়া বিৰ মান কিমান আছে? 42। বিৰ মান আছে 42 প্লাছ এৰ মান কিমান? 33। এতিয়া 42 আৰু 33 যোগ কৰিলে কিমান হ'ব? 75। ইয়াত কি হ'ল? অতএব বাওঁফাল সমান সফাল হ'ল। আমি লিখি দিম অতএব বাওঁফাল সমান সফাল। বাওঁফালত কি? 75। ইয়াতো 75। সেইকাৰণে এইটো একে। বাওঁফাল সমান কি পালোঁ? সফাল। এতিয়া লিখি দিম অতএব তেনেহ'লে কি হ'ল? আমাৰ আছিল A + B = B + A প্ৰমাণিত হ'ল। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা 3 নম্বৰ। 3 নম্বৰত কি আছে? A ব্ৰেকেটৰ ভিতৰত A + B + C = A প্লাছ ব্ৰেকেটৰ ভিতৰত B + C। তোমালোকক মই 3 নম্বৰ কৰি দিছোঁ, 2 নম্বৰ কৰি দিয়া নাই। তোমালোকে 2 নম্বৰটো নিজে কৰিবা, এইটো তোমালোকৰ ঘৰৰ কাম। ইয়াৰ আগৰটোত 6 নম্বৰত মই 3টা অংক কৰি দিছোঁ আৰু 3টা কৰি দিয়া নাই। 3টা তোমালোকে নিজে কৰিবা। তেনেহ'লে চোৱা, এতিয়া আমি কি লিখিম? প্ৰথমে বাওঁফালত কি আছে? A + B ব্ৰেকেট + C। হ'ল। তেনেহ'লে এৰ ঠাইত কি বহাম? এৰ মান কিমান আছে? 33। বিৰ মান বহুৱাম 42। চিৰ মান কিমান বহুৱাম? 51। এইটো প্লাছ ৰে, এইটো প্লাছ হ'ব। তেনেহ'লে এইটো যোগ কৰিলে কি পাম? 75 প্লাছ 51। এতিয়া যোগ কৰিলে কি হ'ব? 5 আৰু 1 6, 7 আৰু 5 কিমান? 12। 126 পালোঁ। এইটো বাওঁফালত। এতিয়া ইফালে লিখিম আমি কি? সফালে কি আছে? A প্লাছ ব্ৰেকেটৰ ভিতৰত B + C। এতিয়া মানখিনি বহাই দিম। এৰ মান কিমান আছিলে? 33। বি ব্ৰেকেটৰ ভিতৰত বিৰ মান কিমান আছিলে? 42। চিৰ মান আছিলে কিমান? 51। এতিয়া চোৱা, 33 প্লাছ এইটো যোগ কৰিলে কিমান হ'ব? 2 আৰু 1 3। 4 আৰু 5 যোগ কৰিলে কিমান? 9।
এইবাৰ চোৱা এইটো যোগ কৰিম 3 আৰু 3 6 9 আৰু 3 9 আৰু 3 যোগ কৰিলে কিমান হ'ব 12 12 কি পালোঁ ইয়াতো 126 ইয়াতো 126 তেনেহ'লে কি লিখি দিম যে বাওঁফাল সমান সোঁফাল পালোঁ আমি বাওঁফাল সমান সোঁফাল এইটো আমি পালোঁ বাওঁফাল আৰু সোঁফাল সমান পালোঁ ইয়াত লিখি দিম a প্লাছ বি ব্ৰেকেট প্লাছ চি সমান সমান a প্লাছ ব্ৰেকেটৰ ভিতৰত বি প্লাছ চি এইটো সত্য হয় কাৰণ মান একে সেইকাৰণে এইটো সত্য হয় ইয়াত লিখি দিবা প্ৰমাণিত হ'ল বা সত্যাপন হ'ল যেনেকৈ লিখি দিয়া তোমালোকে প্ৰমাণিত হ'ল বা সত্য প্ৰমাণিত হ'ল বা সত্যাপন হ'ল যেনেকৈ ইচ্ছা তেনেকৈ তোমালোকে লিখি দিবা বুজি পাইছা এবাৰ চোৱা তোমালোকে 3 নম্বৰ ইয়াৰ বাওঁফালে কি আছে লিখিম বাওঁফালত আছে কি a প্লাছ বি ইনটু চি 3 নম্বৰটো নহয় এইটো 6 নম্বৰ বুজি পাইছা 6 নম্বৰটো ইয়াত যি আছে কি a প্লাছ বি ইনটু চি সমান সমান a ইনটু চি প্লাছ বি ইনটু চি এইটো বিতৰণ বিধিটো দিয়া আছে হয়নে নাই ইয়াৰ প্ৰথম তাৰপিছত কি লিখিম বাওঁফালে এইখিনি আমি লিখিম চোৱা এতিয়া ইয়াৰ মান কিমান আছিলে ইয়াৰ মান আছিলে 33 প্লাছ বিৰ মান আছিলে কিমান 42 পূৰণ চিৰ মান কিমান আছিলে 51 এইখিনি যোগ কৰিলে কি হ'ব 75 ইনটু 51 ইয়াত তুমি পূৰণ কৰা ছাইডত কিমান হ'ব 75 ইয়াত আছে 51 পূৰণ কৰিলে কি হ'ব 1 দি পূৰণ কৰিলে এইটোৱে হ'ব 75 হ'ব ইনটু 5 5 গুণ 25 5 হাতৰ 2 5 7 গুণ 35 36 37 যোগ কৰি দিয়া কিমান হ'ব 5 5 আৰু 7 যোগ কৰিলে 12 2 হাতৰ 1 7 1 8 3 হয় নাই কি পালোঁ 3825 মানে 3825 এইটো পালোঁ এইটো বাওঁফালে পালোঁ এতিয়া লিখিম আমি সোঁফাল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগত আমি কি কৰিছিলোঁ বাওঁফাল ইফালে লিখিছোঁ সোঁফাল ইফালে লিখিছোঁ এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই তোমালোকে যেনেকৈ আহিছা তলতো লিখিব পাৰা ছাইডতো লিখিব পাৰা মই ইয়াত এইখিনি পূৰণ কৰিছোঁ ইয়াত ঠাই নাই কাৰণে মই তলত লিখিছোঁ বুজি পাইছা আকৌ তোমালোকে ভাবিবা ছাৰ আগত দুটা ইয়াত কৰিছে এইটো আকৌ তলত কৰিছে ইয়াত আছে a ইনটু চি প্লাছ বি ইনটু চি সমান সমান এৰ মান কিমান আছিল এৰ মান আছিল 33 পূৰণ চিৰ মান কিমান 51 প্লাছ বিৰ মান 42 চিৰ মান 51 এতিয়া আমি এইখিনি পূৰণ কৰি চাম প্ৰথমে চোৱা 33 আৰু 51 1 দি পূৰণ কৰিলে কি হ'ব 33 হ'ব পূৰণ 5 দি 3 5 গুণ 15 5 হাতৰ 1 3 5 গুণ 15 হাতৰ 1 16 3 8 6 1 1 6 8 3 1683 যাওক এবাৰ এইখিনি পূৰণ কৰিম 42 ইয়াত আছে 51 1 দি পূৰণ কৰিলে কি হ'ব 42 হ'ব পূৰণ 5 দি কৰিলে 5 2 গুণ 10 10 0 হাতৰ 1 4 5 গুণ কিমান 20 হাতৰ 1 21 2 4 1 2 কিমান পালোঁ 2142 এইটো এতিয়া যোগ কৰি দিয়া চোৱা কি হ'ব 3 আৰু 2 যোগ কৰিলে 5 8 আৰু 4 যোগ কৰিলে 12 12 কিমান 2 হাতৰ 1 তাৰপিছত 6 আৰু 1 যোগ কৰিলে 7 হাতৰ 1 8
হয়নে নাই? 2 আৰু 1 3। চোৱা কি পালোঁ, সোঁফালৰ মান আৰু বাওঁফালৰ মান একে পালোঁ, হয়নে নাই? তেনে কি লিখিম যে অতএব বাওঁফাল সমান সোঁফাল, এইটো সোঁফাল। অতএব কি হ'ল যে এ প্লাছ, এইটো প্লাছ এ প্লাছ বি ইনটু চি সমান সমান কি হ'ব, এ ইনটু চি প্লাছ বি ইনটু চি প্ৰমাণিত হ'ল। এইটোৱে তোমালোকৰ উত্তৰ, এইটো প্লাছ। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।